হয়, মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয় আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰতিখন মহাবিদ্যালয় যি আছে প্ৰতিখন মহাবিদ্যালয়ে শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা সৰস্বতী আইক যিদৰে পূজা অৰ্চনা কৰিছে সেই পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আমি কেমেৰা পাৰ্চন ঋতুৰাজক দেখাবলৈ অনুৰোধ জনাইছোঁ, অকণমান আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। আৰু এই শিৱসাগৰ মহাবিদ্যালয় এখন ঐতিহাসিক মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়ে কেনেদৰে আয়োজন কৰিছে সেই কথাই লক্ষ্য নিৰ্ভৰ কৰিব। আৰু ইয়াত পূজা অৰ্চনাৰ কাম কণ্টে আগৰ পৰাই চলি আছিলে আৰু এই কাম চলি আছে বৰ্তমান। আৰু ইয়াত যি আয়োজন কৰা হৈছে সুন্দৰকৈ এটা আছুতীয়া আয়োজন বুলি ক'ব লাগিব, অলপ বেলেগতকৈ বেলেগ বুলি কয়। এই ইয়াত যি আয়োজন হয় শিৱসাগৰ মহাবিদ্যালয় এখন নাম থকা মহাবিদ্যালয় আৰু শিৱসাগৰ মহাবিদ্যালয়ত যি এইটো সৰস্বতী পূজাৰ যি অনুষ্ঠান হৈছে এই যি অনুষ্ঠান সেই অনুষ্ঠানৰ আমি দেখুৱাম, কিন্তু আমাৰ ছাৰ আছে, আমি ছাৰৰ পৰা জানিব বিচাৰিছোঁ ছাৰ কি ক'ব আজি শিক্ষা অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আজি সৰস্বতী পূজাটো আপোনাক কেনেকুৱা লাগিছে? আজি ঐতিহাসিক শিৱসাগৰ মহাবিদ্যালয়ত অলপ বেলেগকৈ আয়োজন কৰা হৈছে, কি ক'ব লাগে আপুনি? আজি সৰস্বতী পূজা উপলক্ষে আপোনাৰ কাৰ্যসূচী আমি নাম প্ৰসংগ আৰু মানে পূজা অৰ্চনা কৰি আমি এতিয়া বিসৰ্জন দিছোঁ। এই বিসৰ্জন আমাৰ কাম সম্পূৰ্ণ ফলভাগী হৈছে। যাকে মই সামৰণি মাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক আৰু আমি অকণ ভিতৰলৈ সোমাই চেষ্টা কৰিম কিদৰে আয়োজন কৰা হৈছিলে তাৰ সম্পূৰ্ণ দৃষ্টান্তই আমি অকণ চাহ বাইদেউসকল আছে, আমি চাহ বাইদেউসকলৰ পৰা বৰ্তমান আছে বৰ্তমান ইয়াত একেবাৰে উপস্থিত কৰিবলৈ সকলো ইয়াৰ পৰা ওলাই গৈছে আৰু আমি অনুষ্ঠান যাবলৈ চেষ্টা কৰিম আৰু অনুষ্ঠানৰ মাজলৈ যাবলৈ চেষ্টা কৰিম য'ত পূজা অৰ্চনাৰ ভাগ চলি আছে, কাম চলি আছে, আমি তালৈ যাবলৈ চেষ্টা কৰিম আৰু কিদৰে পূজা অৰ্চনাৰ কাম চলিছে। আৰু যিহেতু ক'ব লাগিব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি পৰীক্ষা আছে সেই পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সেই সৰস্বতী আইৰ আগত যি পূজা অৰ্চনা কৰিব তেওঁলোকৰ ভালৰ বাবে তেওঁলোকৰ পৰীক্ষা যি সুন্দৰকৈ পাৰ হৈ যায়, তেওঁলোকৰ পৰীক্ষাৰ ৰিজাল্ট যাতে সুন্দৰকৈ পাৰ হৈ যায় তাৰ বাবে তেওঁলোকে চেষ্টা চলাব। এটা কথা নিশ্চিত এয়া হৈছে এইখন আমি বৰ্তমান মই খোজকাঢ়ি গৈ আছোঁ ঐতিহাসিক শিৱসাগৰ মহাবিদ্যালয়ৰ দৃষ্টান্তলি আমাক কেমেৰাখন ঋতুৰাজে দেখুৱাইছে। আমি যি পূজা অৰ্চনাৰ কাম চলি আছে সেই পূজা অৰ্চনাৰ কামৰ ঠাইলৈ যাবলৈ চেষ্টা কৰিম আৰু তাৰ পৰা যি কেনেদৰে পূজা অৰ্চনাৰ কাম চলিছে তাৰ সম্পূৰ্ণ দৃষ্টান্তলি ক'ব আমাৰ কেমেৰা পাৰ্চন ঋতুৰাজে। আৰু এটা কথা ক'ব লাগিব, প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ে বহুত সুন্দৰকৈ আটক ধুনীয়াকৈ এই যি সৰস্বতী পূজা আছে সৰস্বতী পূজা উদযাপন কৰিছে। শিৱসাগৰ আমি লাইভ টেলিকাষ্ট যোগে দেখুৱাইছোঁ যে শিৱসাগৰ ছোৱালী মহাবিদ্যালয় আৰু শিৱদৌল প্ৰাংগণৰ পৰা লাইভ যোগে দেখুৱাইছিলোঁ কিমান সুন্দৰকৈ সজাই পৰাই তোলা হৈছিলে সেইকেইখন মহাবিদ্যালয় সেইকেইখন দৌল আৰু ঠিক তেনেদৰে ইয়াত সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। আৰু যি খোৱাৰ আয়োজন কৰা হৈছে সেই খোৱাৰ আয়োজনো বহুত বেলেগতকৈ বেলেগ বুলি ক'ব লাগিব। ইয়াত দাদা বাইদেউ সকলো আছে, আমি তেওঁলোকৰ সকলো মনৰ ভাৱ জানিব চেষ্টা কৰিম। তেওঁলোকে আন কোনোবাই কৈছিলে যে তেওঁলোকে এই সৰস্বতী পূজাৰ কাৰণে বহুত আগৰ পৰাই তেওঁলোকে সাজু হৈ থাকে, এই সৰস্বতী পূজা তেওঁলোকে সাজু হৈ থাকে। আৰু এটা কথা নিশ্চিত তেওঁলোকে যি সাজু হৈ থাকে সুন্দৰকৈ ওলাই আহিছে। আৰু সৰস্বতী পূজাৰ এই যি দৃষ্টান্ত আছে শিৱসাগৰ মহাবিদ্যালয়ত এই শিৱসাগৰ মহাবিদ্যালয় এয়া হৈছে সৰস্বতী আইৰ যি দৃষ্টান্ত আছে মই তেওঁলোকে দেখুৱাইছে বহুত সুন্দৰকৈ সজাই পৰাই তোলা হৈছে এই সৰস্বতী আইক। আৰু যিদৰে তেওঁলোকে পূজা অৰ্চনা কৰিছিলে বহুত সুন্দৰকৈ পূজা অৰ্চনা কৰা হৈছিলে আৰু সম্পূৰ্ণ দৃষ্টান্তলি আমাৰ কেমেৰাখন ঋতুৰাজে দেখুৱাইছে। নিশ্চয়কৈ মোৰ লগত এতিয়া উপস্থিত আছে ঐতিহাসিক শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া আৰু অধ্যক্ষ ডাঙৰীয়াৰ পৰা আমি জানিব চেষ্টা কৰিম যে এই যি ঐতিহাসিক শিৱসাগৰ মহাবিদ্যালয়ত যি আগৰ বহুত পৃথককৈ যি সৰস্বতী পূজা আয়োজন কৰা হয়, সৰস্বতী পূজা বুলি নহয় আন যিসমূহ উৎসৱ থাকে সেই উৎসৱসমূহ বহুত পৃথককৈ আয়োজন কৰা হয়। আজি ছাৰৰ পৰা জানিব চেষ্টা কৰিম। ছাৰ আপুনি কি ক'ব আৰু ঐতিহাসিক শিৱসাগৰ মহাবিদ্যালয়ত এই যে সৰস্বতী পূজা আয়োজন কৰা হৈছে তাৰ ওপৰত আপুনি কি ক'ব? আৰু যি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা যিসকলে দিব আৰু যি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দিব তাৰ ওপৰত আপুনি সেইসকলৰ বিষয়ে আপুনি কি ক'ব? তোমালোকৰ নিউজ চেনেলক সঁচাকৈ ধন্যবাদ জনাইছোঁ। আমি শিৱসাগৰ কলেজ আমাৰ প্ৰতিষ্ঠা হৈছিলে 1947 চনত। তেতিয়াৰ পৰা এতিয়ালৈকে আমি শিৱসাগৰ কলেজত সৰস্বতী পূজাই হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান আমি উদযাপন কৰি আহিছোঁ। সেই অনুষ্ঠানবিলাক আমি যিহেতু শিৱসাগৰ কলেজ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভিতৰত 1 নম্বৰ কলেজ আৰু প্ৰতিটো অনুষ্ঠান আমি খুব সফলভাৱে আমি পালন কৰিবলৈ আমি চেষ্টা কৰোঁ। আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী
সকলো আচলতে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ থাকে আৰু এনেকুৱা মই অধ্যক্ষ হিচাপেও বা উপাধ্যক্ষ আমাৰ আছে তেখেতেও মানে কি ওতঃপ্ৰোতভাৱে প্ৰতিটো কামত আমি জড়িত হৈ থাকোঁ আমাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলো ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু তেওঁলোকে সদায় এটা কথা কামনা কৰে যে সৰস্বতী পূজাটো যদি আমি খুব ভালকৈ পাতোঁ নিশ্চয় আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাই হওক বা প্ৰতিটো ছেমিষ্টাৰৰ যিখিনি ফাইনেল পৰীক্ষা হয় তেওঁলোকে যাতে ভাল ফলাফল দেখুৱায় তাৰ কাৰণে অধিষ্ঠাত্ৰী দেৱীক তেওঁলোকে সদায় পূজা কৰে প্ৰতি বছৰে পূজা কৰে আৰু সেই অনুষ্ঠানটো আমি খুব সুন্দৰকৈ আমি পালন কৰিবলৈ আমি চাওঁ আৰু সৰস্বতী পূজাৰ উপৰিও আমি বিভিন্ন ধৰণৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ আমি পাতিছোঁ বা অন্য ধৰণৰ আমি মিটিঙো যদি আমি পাতোঁ বা নাকৰ আমাৰ যিখিনি আমাৰ অনুষ্ঠান আমি পাতোঁ সেই অনুষ্ঠানবিলাক আমি খুব সুন্দৰভাৱে আমি পাতিবলৈ চেষ্টা কৰোঁ য'ত পৰণাস্তি চেষ্টা কৰোঁ আমি 4বাৰকৈ আমি ইয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেল আমি পাতিছোঁ আৰু তাৰে আমি বোধহয় 3বাৰত আমি বেষ্ট টিম আমি পাইছোঁ 2বাৰ আমি কনজিকিউটিভলি পাইছোঁ আৰু হয়তো সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী কৰ্মচাৰী সকলোৰে আমি সহযোগিতা পাইছিলোঁ কাৰণে আমি হয়তো বেষ্ট টিম আমি কনজিকিউটিভ 2বাৰ হৈছোঁ আৰু আগতো আমি 2বাৰমান হৈছোঁ ধন্যবাদ আপোনাৰ কি ক'ব আজি সৰস্বতী পূজা ঐতিহাসিক শিৱসাগৰ মহাবিদ্যালয় আপুনি এজন ছিনিয়ৰ বুলিয়ে ক'ব লাগিব কেনেকুৱা লাগিছে শিৱসাগৰ মহাবিদ্যালয়ত আচলতে যেনেদৰে সৰস্বতী পূজা আয়োজন কৰা হয় আধ্যাত্মিকভাৱে আৰু ধৰ্মীয় নীতি নিয়ম পালন কৰি আচলতে বহুত মহাবিদ্যালয়ত এইবিলাক দেখা নাযায় আৰু শিৱসাগৰীয়া হিচাপে যিহেতু আধ্যাত্মিকতাৰ ক্ষেত্ৰখনত শিৱসাগৰত আগতো আমি দেখোঁ বহুত নীতি নিয়মে আমাৰ উৎসৱ পাৰ্বণবিলাক আচলতে কৰা হয় সেইদৰে সৰস্বতী পূজাও এইবাৰো প্ৰত্যেক বছৰৰ দৰে এইবাৰো শিৱসাগৰ মহাবিদ্যালয়ত কৰা হৈছে আপোনালোকে দেখিছে আয়োজন কেনেকুৱা চলিছে ইতিমধ্যে আমাৰ সকলো ছাত্ৰ ছাত্ৰী আহি সেৱা কৰা হ'ল এইফালে নাম কৰা হ'ল সকলো কৰা হৈ গ'ল গতিকে ভাল লাগিছে বন্ধ কৰি দিম এটা কথা ক'বলৈ আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে আগন্তুক উচ্চতৰ মাধ্যমিক শিক্ষান্ত চূড়ান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আপুনি পৰীক্ষাৰ্থীসকলক লৈ কিবা ক'ব নেকি তেওঁলোকৰ প্ৰতি শুভেচ্ছা থাকিব যিহেতু এবাৰ আচলতে পৰীক্ষাটো এনেই ফেব্ৰুৱাৰীত হয় এবাৰ বহুত পিছতীয়া হৈ গ'ল তেওঁলোকে সময় পাইছে গতিকে ভালদৰে তেওঁলোকে পঢ়ক সৰস্বতী পূজা বুলি মানে ঘূৰি ফুৰিলে নহয় আৰু আপোনালোকে পঢ়ক পূজা কৰি থাকিলে পাছ কৰি নাযায় অধ্যয়ন লাগিব অধ্যয়ন কৰক সকলোৱে যিহেতু সময় পাইছে বহুত সময় শুভেচ্ছা থাকিব সকলোকে